অসম কবি সন্মিলনৰ মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহু তথা নৱবৰ্ষৰ ওলগ জনাইছোঁ। সদৌ অসম কবি সন্মিলনৰ নিৰ্দেশনা অনুসৰি মাৰ্ঘেৰিটা শাখা কবি সন্মিলনেও মাৰ্ঘেৰিটাৰ বিশিষ্ট কবি, সাহিত্যিক, সমাজসেৱক তথা বিশিষ্ট ব্যক্তি 5 গৰাকীক আমি আজি বহাগী বৰণেৰে ৰঙালী বিহু তথা নৱবৰ্ষৰ ওলগ জনোৱা কাৰ্যসূচী সমাপন কৰিছোঁ।